সোণাৰু ফুলিলে ঐ নাহৰো ফুলিলে ঐ তগৰে পেলালে কলি আমাৰে মৰম যা ও গাভৰু হলেহি পিৰিতিৰ পচুৱা লাগি ইয়াত কি কৰি আছো চাও হাতখন কিয় ধৰি আছো বাজিব লাগে টেমিকটাৰী বাজিছে তই বাৰু বাদ দে তই যেনেকৈহে হাত চলাইছিলি নধৰিলে তোৰ ওচৰত বহু কেনেকৈ ঐ লাভৰ মূৰত কি হ'ল জান তোক জগাবলৈ গৈ দুৱাৰখন যে নেভাগিল তাকে ক এই বিছনাখনত বাগৰ দিছিলোহে কেতিয়া যে টোপনি ধৰিল বাহ কি সুন্দৰ সপোন দেখিছিলো জানো বাৰু বাৰু তই এতিয়া সপোনপুৰীৰ পৰা বেগেতে উভতি প্ৰেক্টিকেল কথালৈ আহ মানে ইমান এটা অদ্ভুত সপোন দেখিলো সেইটো তোক নোকোৱাকৈ মই আন এটা কথালৈ যাব পাৰো নেকি ঠিক আছে বাবা তেন্তে বক মই দেখিলো আমি এটা ফাংচনত বজাই আছো এইটোতো আমাৰ ৰেগুলাৰ কাম সপোন দেখিবলৈ আৰু ৰচোন আমি বজাই আছো হঠাৎ ক'ৰ পৰা জানো এজন ঢুলীয়া ষ্টেজলৈ উঠি আহিল আৰু এনেকুৱা ঢোল বজালে আমি ঠাণ্ডা পৰি গলো এতিয়া খুদ ঢুলীয়াজন কোন ঐ এইটোতো সপোন নে চুলে চিনেমাখনো যে মাহৰ পিছত মাহ তই দেখিয়ে থাক তাকেতো মই বাৰু সপোনত সদায় ঢুলীয়া কিয় হৈ যাওঁ এতিয়া মই সেইবোৰ কথা ভাবিম 1 বজাত মনোজ দাক লগ পাব নালাগে তোক এডভান্স নালাগে ঘৰ ভাড়া দিবলৈ নাই ওৰে বাপৰে যদি মনোজ দাক লগ নাপাওঁ আজিতো দুৰ্যোধন শইকীয়াই আমাক হস্তিনাপুৰৰ পৰা বাহিৰ কৰিবই মই ওলাওঁগে ৰ আমি আপোনাৰ পৰা বেছি সময় নলওঁ ছাৰ চোৱা সময়তকৈ ডাঙৰ কথাটো হ'ল মই কাৰোবাৰ বাবে ৰৈ আছো আৰু তেওঁলোক যদি আহি যায় তেতিয়াহ'লে তোমালোকৰ গোটেই কথাটোৱে আধৰুৱা হৈ যাব তাতকে তোমালোকে এটা কাম কৰা অহা 12 তাৰিখে মই এটা বিশেষ শ্ব'ৰ আয়োজন কৰিছো তোমালোকে তাৰ পাছত কিন্তু আমিওতো সেইবাবেই আহিছো তোমালোক সেইখন ফাংচনৰ বাবে আহিছা সেইখনটো এখন ৰক শ্ব' উত্তৰ পূৰ্বাঞ্চলৰ 4-5টা বেণ্ডে তাত জইন কৰিব তোমালোকে তাত কি কৰিবা সকলোৱে যদি সেইবোৰৰ পাছে পাছে দৌৰিবলৈ যায় তেন্তে আমাৰ নিচিনা ঢুলীয়া কোনে শুনিব কোনে চাব খুজিব বীণাৰ দৰে নাচনি নাট কমল আপুনি বেয়া নাপাব ছাৰ আচলতে আমি গাঁৱত থাকো কাৰণে এনেকুৱা ডাঙৰ অনুষ্ঠান এটাত ভাগ লোৱাৰ হেঁপাহ সদায় থাকেই কিন্তু সুযোগ আহিব কিন্তু এইখন এখন বেলেগ শ্ব' ইয়াত ঠিক আছে যদি অনুষ্ঠানটোৰ মাজত কৰবাত সময় ওলাই ধৰা 4-5 মিনিট হ'ব ইমান ডাঙৰ অনুষ্ঠান এটাত 4-5 মিনিটে আমাৰ বাবে যথেষ্ট নহয় কমল তেতিয়াহ'লে তুমি কমল কি শইকীয়া ই আমাৰ ৰুদ্ৰ বৰপিতাৰ শিষ্য বল কেনেবাকে দুৰ্যোধনৰ হাতত পৰিব লাগিলে ওলাই উৎপাতত বাস কৰিব লাগিব যদি বাঘৰ ভয় পেহাদো আহিছে ৰাজ দেখা নাই মূৰ্খ পেহাদো আহিছে দেখা নাই থিয় হৈ আছে বহক পেহাদো মই ইয়াত পঢ়িবলৈ আহিছো ঠিক আছে আহিলো এটা কথা কোৱাচোন তোমালোকে সদায় মোক এনেকুৱা কিয় কৰা 1 তাৰিখে দিব লাগে 8-9 তাৰিখলৈকে নিদিয়া কিয় বাৰু আমি হলে কোনে তোমালোক
তোমালোকৰ দুখ দেখিয়েই মই মোৰ ঘৰটো ভাড়া লৈ দিলো। এতিয়া ভাড়া বিচাৰোতে মোৰ প্ৰেছাৰ বাঢ়ি ওপৰত 200 চুলেগৈ। 200? ৰাজ, তেখেতৰতো 180তেই। 180? কাৰ? কিয় তোৰ সেই দূৰ সম্পৰ্কীয় মোমাইৰৰ 180তেই তোৰ? 180তেই কি হ'ল? হ'ব আৰু কিটো পেহাদেউ, মাত্ৰ 180তেই মোৰ একমাত্ৰ মামা। ইমানকৈ কলো ভাস্কৰ নগৰলৈ গৈ কবিৰাজ পাটগিৰিৰ পৰা 3 পালি খাই দিয়ক। নাই জানে পেহাদেউ, কেৱল 3 পালি। এই পেটলৈ গ'ল আৰু লগে লগে প্ৰেছাৰ বাঢ়ি। ই কলা পাটগিৰি এই ভাস্কৰ নগৰ নহয় নে? হয়, পিছে আজি 4 বজাত তেখেত 6 মাহৰ বাবে দিল্লীলৈ যাব। মানে লোকসভা ৰাজ্যসভাতো তেখেতৰ নাম ফাটি ফুটি গৈছে নহয়। মই আহো, বৰ উপকাৰ কৰিলা দেই। দুখ নহয়, বৰ চিন্তাত আছিলো। আহো আহো দেই। জয় পাটগিৰি কবিৰাজৰ জয়। আচলতে তোমালোকৰ বাবেই তেওঁ আজি গোটেই ৰাতিপুৱাটো অফিচতেই আছিল। ভাত পানীও এতিয়াহে খাইছে। পিছে দেৰি কৰিলা যে? দেৰি কথা কবলৈ গলে মানে নবৌ, যোৱা ৰাতি ইয়াৰ মূৰত এটা সুৰ সোমালতো, সেইটো বাহিৰ কৰোতে। সুৰ মানে গানৰ সুৰ? কোনো ৰকম সেইটোক ভাস্কৰ নগৰ। কি কথা কৈছ? তেওঁৰ নামটো ভাস্কৰ নাগৰহে। মুম্বাইৰ প্ৰডিউচাৰ, সুৰ শুনিব খুজিছিল। সেইটোকে চাগে পঠিয়াই দিলা। এইটো বহা। কিন্তু এনেকৈ কি হব? এতিয়াই যদি সময় ৰাখিব নোৱাৰা, কি কৰিবা তোমালোকে? ৰবাচোন, এওঁলোকৰ সময়নো কেনেকৈ ঠিক থাকিব? সেইদিনা শুনা নাই এ আৰ ৰেহমানে যে বহু বছৰ ৰাতি শুয়ে পোৱা নাই। তোমালোক বহা, চাহ খাবা নহয়? হয় বহা ভাই। এটা কথা, এই যাকে তাকে টুপি পিন্ধোৱা স্বভাৱটো এৰিব লাগিব। মনোজ দা, এইবোৰ এটা সময়ত মইতো কৰিছো। কিন্তু ৰাজ, ৰমেন, তোমাকো কৈছো, মই বহুত ৰিস্ক লৈ এই প্ৰগ্ৰেমটো এৰেঞ্জ কৰিছো। গতিকে 2 দিনমানলৈ কেৱল ইয়াতে মন দিয়া। যদি ছাকচেছ হওঁ, মই তোমালোকৰ বাবে এটা নতুন পৰিকল্পনা কৰি থৈছো। আচলতে আমিও সুৰৰ মাজত থাকিয়েই ভাল পাওঁ, কিন্তু কি কৰিব, ওপৰলাই ডিঙিটোৰ লগত পেট এটাও দিছে নহয়। তাৰোপৰি ভাড়াঘৰৰ মালিকৰ বেসুৰা মাত শুনি শুনি। বুজিছো, কিন্তু 12 তাৰিখলৈ এই সকলোবোৰ চিন্তা বাদ। শৰ্মা, ৰাজ আৰু ৰমেনৰ বাবে ৰ'ব, এইটো নতুন একাউণ্ট। আপুনি টকা 10,000 আৰু ভাউচাৰখন পঠাই দিব সোনকালে। মাংসৰ গুণটো যে পাহৰিয়ে গৈছিলো। এটা কথা ভাবিলে মোৰ বৰ আচৰিত লাগে জানো। আচৰিত লাগে? আৰু কি, টকা আচলতে কি, কেইটামান কাগজৰ টুকুৰাহে। 1 লাখ টকাৰ ওজন কিমান জানো? এপোৱা মাংসতকৈও কম। তথাপি আহিব আহিব ব্ৰাদাৰ, আহিব। আমাৰো দিন আহিব। মাত্ৰ 12 তাৰিখৰ প্ৰগ্ৰামটো জমাই দে, তাৰ পিছত চাবি কামৰ পিছত কাম, ফোনৰ উপৰি ফোন। হেল্ল' RNC, হেল্ল' টি-চিৰিজ, হেল্ল' আহি আছো। হেল্ল' ৰমেন স্পিকিং। চৰি, এই বছৰটোত আমাৰ ডেটেই নাই। হাতত সময় যাব, কিন্তু পকেটত টকা বাঢ়ি যাব। আৰু তাৰ পাছত দুৰ্যোধনৰ প্ৰৱেশ। আপুনি আকৌ আহিল? ওপৰত 200লৈও আহিছে। কিয়? পাটগিৰি কবিৰাজৰ 3 পালি এপালি খালোৱেই নহয়। পাটগিৰিক বিচাৰি পালে? এপালি ঔষধো খালে? খালো। 1খন নহয় 2খন নহয় 4খনকৈ ভাস্কৰ নগৰ মই চলাত কৰিলো। নেলাগে তোমালোকৰ মোৰ দৰে এটা নিৰীহ মানুহক এইদৰে লতি গতি কৰিবলৈ। ক'ত পালা? এই অলপ আগতে বনালো, ঘৰতে। হয় নেকি? ক'ত পালো?
সেইটো আপুনি নাজানিলেও হ'ব। 2 মাহৰ ভাড়া একেলগে দিছো। এতিয়া 2 দিনমান আমাক তাঁত বাতি কৰি আমনি নকৰিব। আমাৰ এটা বৰ দৰকাৰী কাম আছে। মায়াবী তৰালি ৰাতি হাঁহি সপোন হ'ল আহি আহি তুমি মৰম আহা না কাষৰে ঐ কোৱা না কাণতে ঐ মোৰে তুমি মোৰে মৰম দুহাতে সাৱটি লৈ কোৱা না ঐ মোৰে তুমি মোৰে কোনে মোৰ আকাশতে তৰা ফুল ফুলাবলে মৰমৰ কঠীয়া ৰুব ভাল লাগে তুমি কথা কলে যেন হৰদৰে মুকুতাহে সৰে আজি মনুৰে তোমাৰ কাষৰলে এবুকুহে পাহেৰে তোমাক চুবলে এতিয়া কাকেনো কোনেনো বুজিব মোৰ কথা মৰম আহা না কাষলে ঐ জীৱনে মনৰে ঐ মোৰে তুমি মোৰে মৰম বুকুতে সাৱটি লৈ কোৱা না ঐ মোৰে তুমি মোৰে কোনে মোৰ আকাশতে তৰা ফুল ফুলাবলে মৰমৰ কঠীয়া ৰুব ফাগুনে কানে কানে কিনো কথাকে কলে অঘৰী সপোনেনো ঘৰ সাজে তোমাৰে পৰশতে মৰমৰ বৰষাতে হেঁপাহে উলাহতে ৰিঙি মাৰে এতিয়া আছো যে ৰৈ মাথো মই তোমালৈ জানা মৰম আহা না কাষলে ঐ কোৱা না ঐ মোৰে তুমি মোৰ
তহঁত আহি থাক দেই, মই আহিলো। ব'ল আজি আৰু ট্ৰাকতহে যাব লাগিব। শুনা, 1 মিনিট। আৰে ইয়াত এনেকৈ শিল পৰা মুৰ্গী, ধেৎ তেৰি, শিল পৰা পাৰ, ধেৎ তেৰি, শিল পৰা, বাদ দে, ইয়াত যে ৰৈ আছ, ব'ল, মনোজ দা গাড়ীত বহি আছে, আহ। আচ্ছা, মইতো ভাবিছো এইবাৰ বিহুৰ পৰা এটা বিহুৱা দল লৈ অসমৰ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰিম, পাছত সম্ভৱ হলে অসমৰ বাহিৰতো। ইয়াকে বোলে আহক বাৰিষা কাটক পাত ৰৈ যা ভিনিহি, বাদ দে এইবোৰ। ভাবিছিলো ৰক ষ্টাৰ হ'ম, এতিয়াতো মনে মনে থাকো, কাইলৈ মনোজ দাক গৈ কৈ দিম এতিয়া আৰু আমাৰ দ্বাৰা এইবোৰ নহ'ব। কিন্তু কণ্ট্ৰেক্ট চুক্তি ঠিক আছে, মনোজ দা কোৰ্ট কেছাৰী লৈ নাযায়, কিন্তু আমাৰ কি হ'ব? আকৌ ঠন ঠন মদন গোপাল। সেইটোৱেতো ময়ো ভাবিছো, গতিকে এতিয়া কি কৰিম বেগতে ঠিক কৰ। আমি আৰু কি ঠিকটো কৰিম? তাতকৈ অমিতাভ বচ্চনৰ নিচিনা টচ কৰোৱা, যদি হেড হয় মানি ল'ম, তেল হলে, আৰে তেল হলেতো মানিবই লাগিব। ঠিক আছে, কাইলৈ প্ৰেছ মিটটোলৈ গৈ চাওঁচোন। বিহুক বিশ্বৰ দৰবাৰলৈ কঢ়িয়াই নিয়াৰ বাবে মই যি পৰিকল্পনা হাতত লৈছো তাৰ দায়িত্ব বহন কৰিব দুগৰাকী উদীয়মান শিল্পীয়ে, ৰাজ আৰু ৰমেনে। কিন্তু ৰাজদীপ শইকীয়া, আপুনিতো এজন ৰক গায়ক, আপুনি বিহু গীতটো সফল হ'ব বুলি আশা কৰেনে? কোনোবা এজন মনীষীয়ে কৈছিলে আশা নকৰাটো বোলে পাপ, গতিকে মই আশাবাদী, যদি শ্ৰদ্ধাৰে কৰা যায় মানুহ যিকোনো কামতে সফল হ'ব পাৰে। মিষ্টাৰ কাকতিৰ পৰা জানিব পাৰিছো যে আপোনালোকক তেখেতে ঢোল, পেঁপা ইত্যাদি বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিছে, আৰু যদি সেয়ে হয় আপুনি কাৰ ওচৰত প্ৰশিক্ষণ ল'বলৈ ভাল পাব? এইখন গুৱাহাটীত কেইবাজনো গুণী ঢুলীয়া আছে, তেওঁলোকৰ ভিতৰতে নাই, মই বিচাৰিছো এওঁলোকৰ প্ৰশিক্ষণ হওক ৰুদ্ৰকান্ত বৰা ওজাৰ ওচৰত, আৰু তাৰ বাবে এওঁলোক গুৱাহাটীৰ পৰা ৰূপকলীয়ালৈ যাব লাগিব। ইমান হতাশ হবলগীয়া একো হোৱা নাই, ৰূপকলীয়াওতো এখন ঠাইহে, তাতোতো মানুহেই থাকে। বুজিছো, কিন্তু মিছাতে এখন অচিনাকি ঠাইলৈ যোৱাতকৈ ইয়াতেইতো আমি। হ'ব, এতিয়া আৰু সেইবোৰ কথা নুলিয়াবাই, আৰু এনেও তোমাৰ লগততো ৰমেনো যাব, দুইটা একেলগে জমাই মেলি থাকিবা। আৰু এনেওতো সকলোৱে তোমালোকক ৰাম লক্ষ্মণৰ যোৰা বুলিয়ে কয়। কয়, কিন্তু কিয় কয় এতিয়াহে বুজি পাইছো। কিয় কয়? কিয় ৰাম লক্ষ্মণ বুলি ভাবে কাৰণেতো মনোজ দাই আমাক বনবাসলৈ পঠাব খুজিছে। অৱশ্যে ৰূপকলীয়াত মোৰ সম্বন্ধীয় মামা এজনৰো ঘৰ, হৰকান্ত হাজৰিকা, ৰিটায়াৰ্ড কাননগু। সম্বন্ধত সি মোৰ ভাগিনেই হয়। মই সম্বন্ধটোৰ কথা কবলৈ যোৱা নাই, আচৰিতহে হৈছো। হেল্ল, হঠাতেনো মাতি পুতি তোৰ ক'ৰ পৰা ভাগিনটো ওলালো? মূৰ্খ গছত লাগেনে? নালাগে, তই তাৰ চিঠিখন পঢ়ি চোৱা নাছিলি? সিটো চাফা চাফিকৈ লিখিছে যে এইটো সুযোগতে ইয়ালৈ অহাৰ সুবিধাটো ওলাল। এতিয়া ৰুদ্ৰকান্তক কথাটো কেনেকৈ কোৱা যায়? মোলৈ চাই কিন্তু লাভ নহব দেই, মই এইবোৰৰ মাজত সোমোৱাত নাই। ঢোল শিকে, আৰে গুৱাহাটীৰ আধাখিনি মানুহতো চাহাবেই হৈ গ'ল, অসমীয়া কওঁতো হিন্দী ইংৰাজী মিহলি কৰিহে কথা কয়। মই তোক কিবা কৰিবলৈ কৈছো নে? খালি চাবি ল'ৰা দুটাৰ যাতে আমাৰ ঘৰত একো অসুবিধা নহয়। গান এটা গায়ে মানুহে হেজাৰ হেজাৰ টকা ঘটিব পাৰেনে? আৰুনো কি, মাইকেল জেকচনে এটা গানত 10-15 কোটি মানকৈ ঘটিছিল। ল'ৰাহে সেইটো আছে আৰু এইখিনিৰে। কিন্তু পেহাদেউ, আমিতো এতিয়া প্ৰায় এমাহমান নাথাকিম, আপুনি এতিয়া পিছে কি কৰে? ঘৰটোতো এনেই পেলাই থব নোৱাৰে। এমাহৰ পিছত তোমালোক আকৌ নাহিবা জানো? পেহাদেউ, ই হ'ল ভাবিছা চাগৈ এই দুৰ্যোধনে এমাহ ভাড়া নোপোৱাকৈ ঘৰটো পেলাই থব, কিন্তু তোমালোকৰ এই 1000 টকাৰে মই জানো চলি আছো? তেন্তে ঘৰটো ভাড়াত দিছিল যে? জীৱনটো শেষেই হ'ল দিয়াচোন। নিজৰ ল'ৰা ছোৱালী থকা হলে শাসন কৰি কেনেকুৱা লাগিলেহেঁতেন, সেই সোৱাদকণটো তোমালোকেই দিলা। এমাহে নাথাকিবা,
তথাপিও অকণমান বেয়া লাগিবই দিয়াচোন। পাটগিৰিৰ খবৰ দিবলৈ কোতো আশা কিনো এই আশা কত যে আশা আছে জীৱনত নোপোৱা ভাষা কত যে ভাষা আছে হৃদয়ত নোপোৱা আশা কিনো এই আশা কত যে আশা আছে জীৱনত নোপোৱা অবাক হিয়াৰ ভাষাৰ পৰিধি পাবলে না যেনিয়ে জুমি চাওঁতে নিয়ে দেখা পাওঁ আশা কিনো এই আশা কত যে আশা আছে জীৱনত যে ভাষা আছে হৃদয়ত নোপোৱা জীবন মানে হাঁহি কান্দোন জীবন এখনি আকাশ দিনৰ পোহৰ ৰাতিৰ এন্ধাৰ এই জীৱনৰ প্ৰকাশ সময়ে সময়ক বান্ধিব নোৱাৰে আশা কত যে আশা আছে জীৱনত নোপোৱা ভাষা কত যে ভাষা হেঁপাহৰ ভাষা আছে হৃদয়ত নোপোৱা যে আশা আছে জীৱনত নোপোৱা তেতিয়াহ'লে ঢোল শিকিবলৈ তোমালোকে আহিছা? আহোঁতে আহিছো, কিন্তু শিকিব ইহে। হয়। তাৰ মানে তুমি ৰমেন? মই নহয়, মই ৰাজ। আৰু আপুনি নিশ্চয় মামাৰ মানে ককাইদেউ? ককাইদেউ নহয়, মই তেখেতৰ ল'ৰা।
সেইকাৰণে আপুনি মোৰ ককাই দেউ আকৌ বহুনে আই আপুনি হবলৈ এওঁলোকক এতিয়ালৈকে বহিবলৈকে কোৱা নাই মই মানে যি চিনেমাত বাজিগৰ চাই আছিলো আগতে অৱশ্যে কেইবাবাৰো চাইছো শ্বাহৰুখ খানৰ চিনেমাটো চাই চাই একেবাৰে হেঁপাহে নপলাই বুজিছা পিছে কি কৰিবা টিভিৰ কথাটো এই 2 ঘণ্টা চিনেমাখন দেখুৱাওঁতে একেবাৰে 6 ঘণ্টা লগাই দিয়ে এই যে মাজে মাজে তেল চাবোনবোৰ দেখুৱাই হেৰি সেই ফাইভাৰ চাবোনৰ খবৰটো কৰিলে নে বাৰু কৰি নাই আকৌ বিশ্বাস কি হ'ল বৰকৈ কামুৰিছে সেয়া মই আপোনাক ইমানকৈ কলো বোলো ডাবল একশ্যন হিট এটা ৰবাহে দেউতানো কলৈ গ'ল এওঁলোক আহি পালেহি বুলি খবৰ এটা দিব লাগিছিল নহয় নাই এইটো কথাৰ কাৰণে তই মোক জোৰ নকৰিবি হেৰৌ মই নিজৰ কাৰণে তোক কিবা কৈছো নেকি তইতো দিনৰ পিছত দিন ঢোল বজাই গিৰগিৰাই থাকিলি মইতো সেইটো হাতৰো চুই নাপালো কিন্তু 2টা ডেকা ল'ৰা চহৰৰ পৰা তোৰ ওচৰলৈ বৰ আশাৰে আহিছে আৰু ৰুদ্ৰকান্ত বিদ্যা অৰ্জন কৰাটো যেনেকৈ ভাল কাম বিদ্যা দান কৰাটো পুণ্যৰ কাম বুজিলি পাপ পুণ্যৰ কথা ভাবি মই আজিলৈকে কোনো কামে কৰা নাই হৰকান্ত মই তোৰ কথাবিলাক মিছা বুলি নকওঁ তথাপি তই মোক বেয়া নাপাবি हेलो हेलो कल्पना जी जी मैं कांस्टेबल बजंती बोल रही हूँ बोलिए मैडम आपके यहाँ से जाते ही आपको আৰু এমাহ ইয়াত থাকিবলৈ হলে আমিও হিন্দী ফিল্মৰ ডায়লগৰ দৰে কথা পাতিব লাগিব নে কি ক এৰা কিবা এটা কৰিব লাগিব ৰ বাৰু তই এটা কথা ভাবিছনে ভাবিছো গাঁৱলৈ অহাৰ কথা ওলোৱাৰ দিন ধৰি ভাবিয়ে আছো কি কলি ওলোৱাৰ দিন ধৰি ভাবিছো তেওঁতো কোনোবাখন গাঁৱৰ পৰা আহিছে তেওঁ তাৰ মানে বিহুতে নাচিছিল বিৰিনা তাৰ মানে ইয়াতে মাৰিলে টিপা গড়গাঁও পালেগৈ কি আছিল তেৰি বাদ দে তাৰ মানে ইয়ালৈ অহাৰ আৰু এটা মতলব আছে মতলব নাই 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 কোনো মতলব নাই দেই মই মানে খবৰ এটা দিবলৈহে আহিলো দেউতা আহিলে ৰাতিপুৱা কথা পাতিবা দেই মই আকৌ সেই 10 কাদম চাই আছো উঠি আহিবলৈকে মন নাযায় নহয় চাল মানে ব্ৰেকটো দিলতহে বাৰু আপুনিও আমাক এটা লম্বা ব্ৰেক দিয়ক না নবৌ কথা সিমানেই আহোঁতে তোমালোক ঠিক জেগালৈকে আহিছিলা মানে ৰুদ্ৰকান্তৰ দৰে ধুলীয়া অসমত খুব কমেইহে ওলাব কিন্তু তেখেতে শিকাব নোখোজাৰতো কিবা এটা কাৰণ থাকিব সেইটোৱেইটো কোনেও নাজানে তেখেতে কিজানি আমি পইচা পাতি নিদিম বুলি ভয় কৰিছে নাই নাই তহঁতে কিন্তু ভুলতো পইচা পাতিৰ কথা নুলিয়াবি মানুহজন বৰ একা চেকা ভাল কৰিবলৈ গৈ আকৌ কৰবাত তেন্তে এতিয়া আমি কি কৰিম তেখেতে যদি শিকাবই নোখোজে ৰবাচোন কিবা এটা উপায় ওলাব চাগে আৰু কি সন্ধিৰ বা কোঠাৰে নহয় দাৰে বুদ্ধিৰে কাটিব লাগিব আৰু কি তুমিও আৰু অহাৰ সময় নাপালা নেক্সট তুম শান্তিও মাৰিব হৈছিলেহে এতিয়ালৈকে 4 বাৰ চালো বুজিছা হয় নেকি চিডিটো চাইছিলো নহয় কিন্তু চিডিখন নকল আছিল তো এই নকল চিডি বনোৱাবোৰক ধৰি উৰাই ঘূৰাই কোবাব লাগে কি নবৌ বেড কভাৰ লয় নেকি তলৰখন লওক ঠিক এনেকুৱা এখন ৰাণী মুখাৰ্জীৰ ঘৰটো আছে ৰাণী তুমি ৰাণী মুখাৰ্জী ঘৰলৈ গৈছা নেকি নাই টিভিত দেখিছো নহয় তুমি সেইকাৰণেতো মই সিহঁতক তালৈ পঠাইছো চিত্ৰা কিন্তু মই জানো তেখেত সহজে মান্তি নহব হ'ব আৰু দিয়া তুমি এতিয়া সেইবোৰকে ভাবি থাকিব নালাগে তোমাৰ উদ্দেশ্যটো বেয়া নহয় আৰু এনেও ভাল কাম এটা কৰাৰ মন থাকিলে ঈশ্বৰে সহায় কৰে বৰপিতাই দৰে গুণী মানুহ আমাৰ গাঁওবোৰত পাহৰিয়ে থাকো কাপোৰ কানিবোৰৰ ৰং মদৰুৱা হৈছেগৈ ধুই দিব লাগে বুলি কবলৈও পাহৰে আমাক আপোন বুলি ভাবিলেহে কথা এটা কবলৈ বেলা সেইকাৰণে গাঁৱৰ মানুহে মদ গৰ্বী বুলি ভাবে হয় নেকি হ'ব দে
তই যেতিয়ালৈকে তেনেকে নাভাব মোৰ কোনো চিন্তা নাই। চিন্তা? কিন্তু মোৰ চিন্তা হয় নহয়। ৰাতি ৰাতি উশাহ লওঁতে কষ্ট হৈছে বুলিও ক'ব, ডাক্তৰৰ ওচৰলৈ নাযাব। হ'ব দে আৰু, তোক কোৱাটোৱে মোৰ ভুল। ভুল নহয়, আচলতে তই মোক দুখ দিবলৈকে এইবোৰ কৰ। গাঁওখনত তোৰ বাহিৰে যে মোৰ চাওঁতা নাই, তই ভালকৈ জানতো। বিৰিনা, হে এইজনী ৰচোন। বাৰু হ'ব হ'ব, মই আজিয়ে ডাক্তৰৰ ওচৰৰ পৰা দেৱাই আনিমগৈ। তই মনটো মাৰি নাথাকিবিচোন। পিছে আজি এতিয়ালৈকে মই চাহ এটুপিও মুখত দিয়া নাই। কমল, তই কেতিয়াবা আহিলি নেকি? গাঁৱলৈ ৰাতিপুৱাই আহিলো। হৰিমণ্ডলৰ ঘৰতে অলপ পলম হ'ল। কিয়? হৰিমণ্ডলৰ বোৱাৰীয়েকে হবলা ফিল্মৰ কাহিনীয়ে শুনালে। ধেৎ নহয় অ', তই শুনিলে আচৰিতে হবি। চহৰৰ পৰা ৰাজ আৰু ৰমেন আহিছে নহয়। ক, তেওঁলোকনো কিয় আহিছে? আমি এটা বৰ ডাঙৰ কামত আহিছো। ডাঙৰ কাম মানে ফৰলেনৰ কামত নেকি বাৰু? ফৰলেন? সেইটো আকৌ কি বস্তু? বস্তু? আপুনি ফৰলেন চিনি নাপায়? ৰাস্তাবোৰ যে বহল কৰিছে। তাকে কোৱা, ঘৰ চৰবোৰ যে ভাঙিছে, গছ গছনিবোৰ যে কাটি তহিলং কৰিছে। তাকে হবলা ফৰলেন বোলে। কিন্তু সেই যে যাৰ বান্দৰ সিহে বাদ দিয়া সেইবোৰ। আমিতো মিউজিকৰ বাহিৰে আন একোৰেই খবৰ নেৰাখো। আপুনি গান গায়? গাওঁ? মই শিকাই? কি হ'ল, ভয় খোৱাৰ নিচিনা কৰিলা যে? নাই মানে মোৰ গান শিকিবলৈ ইমান মন আছিল নহয়, কিন্তু আমাকনো কোনে শিকাব? কিয়? আগতে মাছটো, মেকুৰীটো নহয়, শিয়ালটো, বগলীটো কনা। পিছে মাছ কোন আৰু বগলী কোন? কিয়? মাছ মই আৰু মই তাৰ মানে বগলী? নহয়, তুমি মোৰ বগী ঢকে ঢকি ধুনীয়া বগলী কবিতা। এনেকুৱা লৰা থাকিব পাৰেনে? মইতো ভাবিবই নোৱাৰো। এটাতো বাৰু মোৰ নাতি, আনটো ৰাজ। বা কি যে লৰা। কিয় অসমীয়া লৰা নহয় নেকি? এই ৰডাল, মই বোলো ৰুদ্ৰক তুমিয়ে হেঁচা মাৰি ধৰাগৈ। সিটো শুনিয়ে একেবাৰে হাত জাপ মাৰি উঠিল। বোলে খুৰা দেউ, তেখেতে মোক শিকাওক বা নিশিকাওক, মইতো তেখেতক গুৰু মানিয়ে আহিছো। এতিয়া গুৰুৰ পৰা জোৰ কৰি শিক্ষা আদায় কৰি ল'ম নে? কি ভক্তি! মোৰতো শুনিয়ে চকুৰ পৰা দুটোপাল চকু পানীয়ে ওলাই পৰিলো। বুঢ়া চকুৰ পৰা দুটোপালতকে আৰু ক'ত বেছি পানী ওলাব? তোৰ নিচিনা কাঠ চিটিয়া কঠুৱা বুঢ়া মই ক'তো দেখা নাই, বুজিছ? কোনোবা এটাৰ আশাত চেঁচা পানী ঢালি তই কি সুখ পাইছ হয়নে? বেচাটো বা এতিয়া কি কৰি ফুৰিছে। কিয় গাঁৱতেইতো দোকান আছে, তুমি ইমান দূৰলৈ আহিলা যে? মই গাঁৱৰ দোকানলৈ নাযাওঁ। কিয়? কথা আছে। এতিয়া আচল কথালৈ আহোঁ। কমলে কৈছিল তুমিহে হেনো খুৰা দেউক। ক'ব নোৱাৰো, তথাপিও মই চেষ্টা কৰিম। আপুনি এটা কাম কৰিব। বাৰু ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস আছে নহয়, বেলি ওলাওঁতে? তোমাৰ মাতটো বৰ শুৱলা, কিন্তু ইমান ৰাতিপুৱাই ইয়াত? সৰুতেই দেউতাই কৈছিল ৰাতিপুৱাৰ সূৰ্য সাক্ষী।
চাহ খাবিনে? খাম ৰ হেৰি নহয় বিৰিণা তই খবৰ এটা ল'বিচোন। কাৰ খবৰ বৰপিতাই? নহয় অ এই যে হৰকান্তই ল'ৰা দুটাৰ কথা কৈছিল ইহঁত বোলে যায়। গলে যাওক, আমাৰনো কি। তেনেকে কলেই নহব নহয়। গাঁওখনলে বাহিৰা মানুহ আহি বেয়া পাই যোৱাটো হবলা ভাল কথা। গান গোৱাৰ আগতে কিছুদিন ডিঙিটো জিৰণি দিয়াৰ দৰকাৰ। মানে তুমি কথা কমকৈ কব লাগিব। বুজি নোপোৱাকৈ বুলি কৰাটো। বুজিছো, মানে কথা কমকৈ কব লাগিবতো। কমকৈ মানে বেলেগৰ লগত কথা পতা দৰকাৰ নাই। তুমি কেৱল মোৰ লগত কথা পাতিবা। কিয়? আমি কি দুখ কৰিলো? ভিন্দৌ, আমি গানৰ কথাহে পাতি আছো। ডিষ্টাৰ্ব নকৰিবাচোন। আহক ৰমেন দা, আমি ভিতৰলৈ যাওঁ। আহক। বায়েকৰ চিনেমা আৰু ভনীয়েকৰ গান, এই দুয়োটাকে ঘৰৰ পৰা বাহিৰ কৰিব লাগিব। পোৱাল মণি সোণৰ মণি মুকুতাৰ মণি কি পিন্ধিবা তুমি কুৱানা ৰঙা মণি। অসভ্যহঁত, এইদৰে ছোৱালী ফটো লবলৈ লাজ লগালে। আমাক কি বুলি ভাবিছা? আমি চিনেমা প্ৰডিউচাৰ হয়। নাম চাঙৰে নাগিনী তই পাহাৰৰে আজলি তোৰ হাঁহিতি হাঁহি নহয় এবাৰ প্ৰেমৰে জালি। পাঁচ টকা দিয়া। 5 টকা? তোমাক ফাইন কৰা হৈছে। বাদল দা, তুমি? তেওঁ কি কলে জান? কি কলে? মোক হেনো তেওঁলোকৰ ঘৰলৈ বোৱাৰী কৰি নিব। পোৱাল মণি সোণৰ মণি নে মুকুতাৰ মণি কি পিন্ধিবা তুমি কুৱানা ৰঙা মণি। আচলতে বৰপিতাৰ মনটো বৰ কোমল, কিন্তু কাৰোবাৰ ওপৰত অভিমান এটা আছে। আপুনি একো নাভাবিব, মেঘ আঁতৰিছে যেতিয়া বতৰো ফৰকালেই হব। তুমি কৈছা যে নিশ্চয় হব। এতিয়ালৈ মাহো বাৰু, কিন্তু আজি গধূলি কি কৰিব লাগিব মনত আছেতো? আছে, কিন্তু আচলতে তুমিহে কথা খুব কৈ পাহৰা। মই আৰু কি, মোক এতিয়া আপুনি আপুনিয়ে কৰি আছা যে। সি আহিবলৈ কৈছে নে? নাই, তেখেতে কোৱা নাই, আমিহে মাত লগাবলৈ যাওঁ। মাত লগাবলৈ? বিৰিণাৰ মতেই আগবাঢ়িছো আৰু। হয় যদি হব, নহলে আৰু নাই। মোৰ মনে কৈছে আমি যিটো উদ্দেশ্য লৈ আহিছিলো তাত আমি সফল হমেই। তেখেতে মোক শিকাবই। বৰ জোৰ দি কলা যে। তেখেতৰ চকুত মই মৰম দেখা পাইছো খুৰাদেউ। আৰু ইমান মৰমীয়াল মানুহ এজন ইমান কঠোৰ হ'ব পাৰে জানো? ৰুদ্ৰ দাইটি, মই যিমান জানিছিলো তোকেই গতালো। আমাৰ এই বিদ্যাৰ প্ৰতি যাৰ অন্তৰত শ্ৰদ্ধাৰ উমান পাবি, তেওঁক কেতিয়াও নিৰাশ নকৰিবি। বৰপিতাই, অ বৰপিতাই, আলহী আহিছে। আলহী? কোনো? তোমালোক আহিলা যে? হয়, ভাবিলো যোৱাৰ আগতে আপোনাক এবাৰ দেখা কৰি যাওঁ। তেন্তে যোৱাটো খাটাং কৰিলা? নাই, খাটাং মানেনো আৰু কি, কিন্তু থাকিনো আৰু কি হব। এইবোৰ কথা এতিয়া থাকক। তেখেতেনো কি কৰিব? হয়তো আমাৰেই তেখেতৰ ছাত্ৰ হোৱাৰ যোগ্যতা নাই।
তেনেকৈ কিয় কৈছে? বৰপিতাই কিবা সেইবোৰ কৈছে নেকি? তুমি কৈছা যেতিয়া এই কথাও মানি ললো। মানে বহুতৰে আগত বৰ বৰ কথা কৈ আহিছিলোতো, এতিয়া সেইবোৰ মানুহৰ আগত মুখ ঢাকি চলিব লাগিব। কিন্তু 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 সেইবোৰ মানুহক মই কি বুলি ক'ম, যিবোৰে কৈছিল যে ৰুদ্ৰকান্ত বৰা ওজাৰ দিন শেষ হৈ আহিছে, নহলেনো তেখেতৰ ঢোল আজি বেৰত ওলমি থাকেনে? তেওঁলোকে আৰু কৈছিল আজিৰ সময়ত আপুনি হেনো নিজৰ কলা প্ৰদৰ্শন কৰিবলৈ ভয় কৰে, আপোনাৰ বিদ্যা পুৰণি হৈ গৈছে আৰু আপোনাক এটা অচল টকাত ৰূপান্তৰিত কৰিছে। মোৰ কলা পুৰণি হৈছে? মই অচল টকা হৈছো? কিন্তু মই যে তোমাক হতাশ কৰিছো তাৰ কাৰণটো কোনেও নাজানে। কিয় গুৰুৱে দান দিয়া ঢোলটো আজি মোৰ বেৰত ওলমি আছে? কিয় তোমাৰ দৰে গুণী ল'ৰাক মই নিৰাশ কৰিছো? কিন্তু আচল কাৰণ বৰপিতাই অৱশেষত সিহঁতৰ কথাই ৰলগৈ। এতিয়া কিজানি ইয়াতে কিবা এটা ব্যৱস্থা কৰিব লাগিব। কিন্তু তুমিতো বিচাৰিছিলা। আজিও বিচাৰিছো, কি আৰু কৰিবা, হয়তো এই জীৱনত আৰু এই এটা আশা মোৰ পূৰণ নহব। মই যদি এবাৰ তালৈ যাওঁ? তুমি যাবওতো পাৰা, কিন্তু এটা চৰ্তত। চৰ্ত? বহুদিন আগতেও তোমাৰ দৰে ল'ৰা এটা আহিছিল, তোমাৰ দৰে মাৰ্জিত, তোমাৰ দৰে গুণী। মই মোৰ অন্তৰ উজাৰি তেওঁক শিকাইছিলো, তেওঁক লৈ গৰ্ব কৰিছিলো। কিন্তু কেইটামান সামান্য টকাৰ লোভত তেওঁ এটা প্ৰতিযোগিতাত পৰাজয় বৰণ কৰিবলৈ মান্তি হৈ গল। মোৰ শিক্ষাক উপলুঙা কৰি নিজৰ কলাক এটা সাধাৰণ বস্তুৰ দৰে বজাৰত বিক্ৰী কৰি মানুহৰ আগত মোক হাঁহিয়াতৰ পাত্ৰ কৰিলে। আৰু সেই দিন ধৰি মই প্ৰতিজ্ঞা কৰিলো যে মোৰ গুৰুৱে মোক দান দি যোৱা মহামূল্যৱান সম্পদক মই আৰু কাকো বিলাবলৈ নাযাওঁ। তেখেতৰ নাম? নাম মোক নুসুধিবা, কাৰণ মোৰ এসময়ৰ প্ৰিয় শিষ্যৰ নাম আজি মোৰ মুখত আনিবলৈ মোৰ ঘিণ লাগে। যোৱাগৈ কাকো জানিবলৈ নিদিয়া এটা কথা তোমালোকক আজি কিয় কলো জানা? বৰপিতাই শুনিলিয়ে নহয়, মানুহে মোক অচল টকা বুলি ভাবিবলৈ লৈছে। মই আকৌ এবাৰ নিজকে পৰীক্ষা কৰিব খুজিছো। মই এই অপবাদৰ উচিত জবাব দিব খুজিছো। আকৌ এই ৰুদ্ৰকান্ত বৰা ওজাৰ ঢোলৰ চাপৰত দেশখন ৰজন জনাই যোৱাব খুজিছো। তুমি মোক সহায় কৰিব পাৰিবানে বোপা? হৰি ৰাম। হ'ব, আজিলে হ'ব। হৈছে 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 হৈছে। এৰা, তুমি দেখোন ঢোলৰ বোলবোৰ বৰ সুন্দৰকৈ তুলিছা, নে কি ক কমল? আৰু কি, এওঁ আগতে ক'ৰবাত শিকা নেকি?
ঠিক ধৰিছা কিন্তু ইয়াৰ ঢোলৰ কোবত মই কিমান দিন ৰাতি ৰাতি শুব পৰা নাই। ই বেছিকৈ কৈছে। আচলতে তাত থাকোঁতে মই প্ৰায় ঢোল বজাইছিলো সপোনত। মই মানে ৰাজৰ বৌৱেক। তাকেই কওঁ, আপোনাৰ মাতটো যে ৰাজৰ লগত ইমান মিলে। দেউৰেকৰ খবৰ কৰিবলৈ আহিলে হ'ব পাই। বৰ মৰম চাগে নহয়? এই মোৰো যে সেই ঘায়েলৰ মৌচুমীৰ দৰে মৰমীয়াল নবৌ এজনী হবলৈ ইমান মন যায়। কিন্তু কি কৰিব, আমাৰ এওঁ নাই যি নাই। চানী দেউলৰ দৰে ভায়েক এটাও নাই নহয়। বাইদেউ, ভিনদেৱে মাতি আছে তোক, শুনা নাই? সেয়া মাতিলেই নহয়। আপুনি অলপ বহকচোন দেই। গাড়ীখন বাৰু আপোনাৰে নে? মানে এওঁৰ গাড়ী। ৰেডিঅ' আছে? উলালা ধৰেনে? কি তুমি ঘৰলৈহে যাব? ৰাজ বৰ্তমান ব্যস্ত। মানে ঢোল শিকিছেতো, নাচনী এজনীতো লাগিবই। বুজিছো, কিন্তু তোমাৰ কীৰ্তিত্বও কম নহয়। তুমি কেতিয়াবা কবি হলাহে। কবি? আৰু কি, কবি নোহোৱাকৈ তুমি কবিতাৰ লগত ইমান ব্যস্ত হৈ পৰিছানে? বৰ অদ্ভুত কম্বিনেশ্যন নবৌ। এটা মুভি আৰু আনটো মিউজিক চেনেল। অৱশ্যে টাইম পাছ কৰিবলৈ বেয়া নহয়। বাৰু যাওক, মই এতিয়া বেছি দেৰি কৰিব নোৱাৰো। আৰু মই এটা বিশেষ কথাৰ বাবেহে আহিছো। কথা? এৰা, এটা বৰ দৰকাৰী কথা। কিন্তু আগতে এবাৰ তেখেতক লগ কৰি আহোগৈ। হ'ব আই, উঠা, বহা বহা। তুমি তাৰমানে ৰাজৰ বৌৱেক? হয়। তেওঁ ইয়াত নথকা বাবেহে কথাটো কৈছো। তোমাৰ দেউৰে কিন্তু মানুহৰ অন্তৰ বৰ সহজতে জয় কৰিব পাৰে। আপোনালোকৰ আশীৰ্বাদহে লাগে খুৰাদেউ। হেৰি, অহা মাহৰ 28 তাৰিখে আমি ৰাজক ৰাইজৰ সন্মুখলৈ আনিব খুজিছো। সম্ভৱ হবনে? নহব বুলি কলে জানো ভাল পাবা? হব, হোৱাব লাগিব। বৰ লৰালৰিকে আহিলা। কি পালা, কি দেখিলা, তুমিহে জানা। আৰু তেনেকৈ কলে মই কিন্তু বৰ দুখ পাম খুৰাদেউ। আকৌ আহিম নহয়। আহো। নবৌ, কি আমালৈ সময় নোহোৱা হলেই নে? মইতো গমেই নাপাওঁ। বাৰু বাৰু, মই কিন্তু চব গম পালোৱেই। আকৌ যদি আহো চিনাকি কৰাই দিবা দেই। দিম, দিবতো লাগিবই। তেন্তে আহো। বাৰু ভাল। কবিতা, মই দিয়া কেছেটটো কিন্তু বাটত শুনিব দেই নবৌ। নবৌৰাই কলে অহা মাহৰ 28 তাৰিখে প্ৰথমবাৰলৈ তুমি ৰাইজৰ আগত ঢুলীয়া হৈ ওলাব লাগিব। 28 তাৰিখ? বৰ ভাল কথা বুজিছা। কাম কৰি খোৱাত কি হ'ল? হয় হয়। কামোৰ কামোৰ। বলা 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 বলা। ইয়ে গলগে।
এতিয়া বাৰু এওঁক এৰি দে বৰপিতাই। মণ্ডলৰ ঘৰত চাগে ভাত পানী খাবলৈ ৰৈ আছে। ৰ'বাচোন, তাত যদি নাপাওঁ আজি নহ'লে তোমালোকৰ ঘৰতে ভাতটো খাওঁ দিয়া। কিয় খাবলৈ নিদিবা নেকি? কি হ'ল একো নকলা যে? এওঁৰ আকৌ কি হ'ল? মই কথাটো ধেমালিকেহে সুধিছিলো, কিন্তু তেখেতে কি ক'লে? ইয়াকে নকৰি আৰু তাই কি কৰিব? প্ৰায় 20 বছৰ কাল এইখন গাঁৱতে তাই অকলে আছে বুইছা। কিন্তু কিয় জানা ৰাজ, অতীজৰে পৰা এচাম মানুহে নিজকে সমাজৰ হৰ্তাকৰ্তা বুলি ভাবি আহিছে। তাইৰ যেতিয়া 8 বছৰ বয়স, তেতিয়াই তাইৰ দেউতাকৰ মৃত্যু হৈছিল। ঘৰখনৰ অৱস্থা তেতিয়া বৰ ভাল নাছিল। এতিয়া আৰু শোচনীয় হৈ পৰিল। তাইৰ মাকৰ হাঁপানি বেমাৰ আছে। ঘৰখন চলে কেনেকে? চকুৰ আগতে পেটৰ পোৱালিটোৱে ভোকত ছটফটোৱা তাই চাই বা কি সতেৰে? পেটৰ ভোকে মানুহক কেতিয়াবা বিপথে লৈ যায় ৰাজ। বিৰিণাৰ মাকেও সেই পথকে বাছি ললে। ঘৰতে বেআইনী মদৰ ব্যৱসায় কৰিল। সমাজৰ মুখিয়ালবিলাক গৰজি উঠিল। কিন্তু কিটো অৱস্থাত পৰি তেখেতে? কৈছো এইটো। হলাগছ দেখিলে বাগি কুঠাৰ মাৰা মানুহৰ অভাৱ জানো আছে? সিহঁতক সমাজত এগৰীয়া কৰিলে। কেৱল মোৰ দৰে 2-4 জনৰ বাহিৰে সিহঁতৰ খবৰ কোনেও নকৰিলে। আৰু বীৰণাৰ মাক? তাইৰ যেতিয়া 15 বছৰ বয়স, তেতিয়া তাই এদিন ৰাতি আহি মোক জগালেহি। বৰপিতাই, বৰপিতাই, দৰ্জা খোলক বৰপিতাই, বৰপিতাই। বিৰিণা, হেৰ কি হ'ল? বৌটি দেখোন ঘৰত নাই বৰপিতাই। কি? এতিয়াৰ পৰাই তাই অকলে আছে। এতিয়া গাঁৱৰ মানুহে আগৰ কথা পাহৰিলো, তাই পাহৰা নাই। সেয়েহে তাই নিজকে এঘৰীয়া কৰি ৰাখিছে। এতিয়া মোৰহে চিন্তা হৈছে। মোৰনো কি, আজি আছো কাইলৈ থাকো নে নাথাকো? তেতিয়া তাইৰ কি অৱস্থা হ'ব? তাইৰ দায়িত্ব কোনে ল'ব? ৰাজ, তই বিৰিণাক ভাল পাৱ? ৰমেন, যদি ভাল নেপাওঁ তাইৰ লগত হলিগলি কৰিবলৈ এৰি দে। হঠাতে এই কথা কলি যে? নাই, ছোৱালীজনী আৰু দুখ পোৱাটো মই নিবিচাৰোঁ। শুই থাক। সেইকাৰণেতো তোক মই ভাল পাওঁ ৰমেন।
কেতিয়াবা মই নাজান এনেনো বেজাৰ লাগে এনেনো বেজাৰ লাগে তেটো কাটি মৰিবৰ মন তোমাকে আনিবলৈ নায়েনো মোৰ চাকৰি নায়েনো পেটি মাটি নায়েনো কাছতীয়া ভাললৈ নিলিখিলে কাললৈ নিলিখিলে কাললৈ নিলিখিলে নিলিখিলে তোমালৈ মোক চাৰি আঙুল কপালত কণানো কৈ বিধাতাই লিখিলে পাই হেৰুৱাৰ জীৱন এখন ভৰা নৈ পাৰে নহম কেনেকৈ পাৰে নহম কেনেকৈ নাৱৰে মোৰ বঠা পাত নাই যৌৱনৰ দুবাল ফুট ভাঙি ফুৰিছো ভাহি ফুৰিছো মৰমৰ ভাবাত ফুৰি বুকুত বহু আশালৈ তোমাকনো ভালে পালো তোমাকনো ভালে পালো তাতো গজিল দুবৰি বন বিৰহ আৰু বেদনা জীয়াই জীয়াই মৰাকৈ জীয়াই জীয়াই মৰাকৈ কাটি মৰিবৰ কেতিয়াবা মই নাজান এনেনো বেজাৰ লাগে এনেনো বেজাৰ লাগে তেটো কাটি মৰিবৰ মন তেটো কাটি মৰিবৰ মন তেটো কাটি মৰিবৰ মন
ফচফচাই আছ যে তেনেকৈ নকব দেই দেখা নাই অথনিৰ পৰা কেনেকৈ উচুপি কান্দি আছো দেখুৱাব খুজিছ যেতিয়া আৰু আমি কি কৰিম পিছে ভালকৈ কান চকুত চোন পানী নাই খুৰাদেউ আমি তেনেহ'লে আহোঁ যোৱা হ'ব পাই কেতিয়াবা মন গ'লে আকৌ আহি নিশ্চয় ব'লা নব আহোঁ মই দিওঁ ইমান বদমাছ ল'ৰা ইমানকৈ কন্দাৰ এক্টিং কৰিলো এবাৰো ঘূৰিয়ে নাচালে এক্টিং কিন্তু বৰ ঠিক হোৱা নাই কবিতা ভালকৈ প্ৰেক্টিচ কৰিবা হা বাই আপুনি কিন্তু আহিব লাগিব খুৰাদেউ নহ'লে মই সাহস পাম ক'ত যাম তোমাৰ বৌয়েৰেকটো মই কথা দিছো নহয় আৰু তাতে কমল আৰু বীৰনাওতো যাব বিৰিনা নব এতিয়া আহিছা আমাৰ যাবৰেই হ'ল 28 তাৰিখে ওলাই থাকিবা মই নিজে আহি তোমালোকক লৈ যাম আৰে হ'ব মই কিবা দিলেওতো আপুনি নলয় কিন্তু গুৰু দক্ষিণা নিদিয়াকৈ শিষ্যৰ কৰ্তব্যৰ জানো সমাপন হয় ৰাজ সেয়েহে সকলোকে সাক্ষী কৰি মই আপোনাক কথা দিছোঁ মই আপোনাৰ এটা চিন্তা দূৰ কৰিম অতি সোনকালে বীৰনাৰ সকলো দায়িত্ব মই ল'ম খুৰাদেউ সেইকাৰণেতো মই তোক ভাল পাওঁ ৰাজ বীৰনা আহোঁ মনত ৰাখিবা এতিয়া তুমি অকলশৰীয়া নহয় আপোনালোকে এইটো বিচাৰ কৰিব হয় তেখেতো আহি পাবহি লাগে নহাকৈ নাথাকিব কিন্তু অ'কে অ'কে আমি এতিয়া আৰম্ভ কৰিম দেই ৰাখিছোঁ মনোজ দা খুৰাদেউহঁত আহিলনে আহিব সময় আছে নহয় সোনকাল কৰিব কিন্তু হা ছাৰ আমি প্ৰেছৰ পৰা আহিছো আপুনি মাজতে কেইবাবছৰ কাকো ঢোলবাদনৰ প্ৰশিক্ষণ দিয়া নাই কিবা বিশেষ কাৰণ আপোনাক সুধিছে ঢোলৰ কথা মোক কিয় সুধিব আপোনাক সুধিব এইটো কথা যাক ক'ব লাগে মই কৈছো বাৰে বাৰে কৈ নাথাকো আপোনাৰ শিষ্য ৰাজদীপৰ নেতৃত্বত এটা বাচক বনিয়া দলে অসমৰ চুকে কোণে বিহু প্ৰদৰ্শন কৰিব আপুনি কি কয় এইটো ভাল কথা হৈছে তেন্তে বিশিষ্ট প্ৰযোজক মনোজ কাকতিৰ এই প্ৰচেষ্টাৰ প্ৰতি আপোনাৰ সহযোগ আছে আপুনি কি ক'লে এই প্ৰচেষ্টা কাৰ কিয় আপুনি নাজানে নেকি এই সকলো আয়োজনটো মনোজ কাকতিয়ে কৰিছে ইমান ডাঙৰ বিশ্বাসঘাতকতা কি হৈছে খুৰাদেউ কি হৈছে তুমি নাজানা যাৰ কাৰণে মই মোৰ ঢোলটো বেৰত ওলোমাই ৰাখিছিলো কি মোৰ শ্ৰদ্ধাক উপলুঙা কৰি মই দিয়া শিক্ষাক অপমান কৰিছিল আৰু তুমি মোৰ ঘৰত ৰ'বচোন আৰু কোনো কথা শুনাৰ ধৈৰ্য নাই মোৰ মই আহিলো আৰু তোমাকো সকীয়াই গলো ৰাজ অসত্যৰ আশ্ৰয় লৈ তুমি বেপাৰী হ'ব পাৰিবা কিন্তু কলাকাৰ কেতিয়াও হ'ব নোৱাৰে আপোনালোকে মোৰ কথা শুনক অনুগ্ৰহ কৰি তেওঁক অনুসৰণ নকৰিব
দাইটি, সেইদিনাও তুমি মোক একো কবলৈ সুযোগ নিদিলা। আজিতো এইখন দয়া কৰা। দয়া? ইমান ডাঙৰ কলাৰ পূজাৰীক দয়া কৰিব এই নিহকিন ৰুদ্ৰকান্ত বৰা উজাই? তুমিতো আজি শুনিব লাগিব দাইটি, যি কুৰা জুইত মই দহিব লাগিছো সেই কুৰা জুইত তুমি নুমাব লাগিব দাইটি। আজি আৰু এইবোৰ শুনি কি হ'ব? তোৰ উদ্দেশ্য সিদ্ধি হৈছে। বেপাৰ কৰিবলৈ আহিছিলি, বেপাৰ কৰিছ, ইয়াৰ পাছত এইবোৰ। তথাপি যিটো সত্য তুমি আজি জানিব লাগিব দাইটি। সত্য? কি সত্য? মই যি দৃশ্য দেখিছিলো যে তই টকাৰ বিনিময়ত নিজৰ লগতে মোৰ শৰীৰতো পৰাজয়ৰ কালিমা সানিছ, এয়া জানো? সঁচা সঁচা আছিল। মই হাৰিবৰ বাবে টকা লৈছিলো, কিন্তু কিয় দাইটি মনত পেলোৱা, তুমি এবাৰ ঢোল বাদন কৰি আহি তোমাৰ মাতৃক তুলসীৰ তলত পাইছিলা। পথ্যৰ অভাৱত তোমাৰ মাতৃৰ মৃত্যু হৈছিল, আৰু তেতিয়া তুমিওতো এই ঢোলটোক বিদায় দিয়াৰ কথা চিন্তা কৰিছিলা দাইটি। কিন্তু মই তোৰ দৰে টকা লোৱা নাছিলা, কিন্তু প্ৰমাণটো কৰিছিলা যে তোমাৰ কলাতকৈ তোমাৰ মাতৃৰ প্ৰতি থকা মৰম ভক্তি কোনো গুণেই কম নাছিল। তেন্তে মোৰ দুখ ক'ত হ'ল? যদি মই টকা লৈছিলো সেয়া জানো মোৰ নিজৰ বাবে? মই মাত্ৰ মৃত্যু সজ্জাত থকা মোৰ মাতৃক বচাবলৈ চেষ্টা কৰিছিলো দাইটি। টকাৰ প্ৰয়োজন আছিল মোৰ মাতৃৰ জীৱন ৰক্ষাৰ বাবে। সেইদিনা মোৰ মাতৃৰ বাহিৰে আৰু কোনো কথাই মোৰ মনলৈ অহা নাছিল দাইটি। টকাখিনি হাতত লোৱাৰ পাছত মই মাত্ৰ দৌৰিছিলো। তোমাৰ মাতৃৰ দৰে মোৰ মায়েও মোলৈ বাট নাচালে দাইটি। মই মাত্ৰ মোৰ মাৰ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিলো, কিন্তু হয়তো তোমাৰ অভিশাপৰ বাবে। মনোজ, তই মোক চিনি নোপোৱা হলি? মই অভিশাপ দি তোক মাতৃহাৰা কৰিব পাৰো? নিজৰ চকুৱে যে মোৰ লগত ইমান ডাঙৰ চৌঠিঙীয়া কৰিছে মই ধৰিবই নোৱাৰিলো। বোকা, তই মোক ক্ষমা কৰিবি নে? দাইটি, দাইটি, দাইটি। জানো ও থেকেৰা ফুলিলে ৰাতি, আমাৰে নাচনী সাজি কাচি আহিছে ঐ, ও যেন হালধি
শিৰে গাঠি নাচনি জগৰ ধুনীয়া তগৰ ধুলিয়াই লগালে নাচনি জগৰ হে পাতি নাচে মাতিলেও তাই নেমাতে হে পাতি নাচে মাতিলেও তাই নেমাতে আই ঐ দেহি কেনেকৈ ভাঙিলে নাচনিৰ জগৰ কেনেকৈ ভাঙিলে নাচনিৰ জগৰ দেহি ফুলিছে নহয় দিয়াচোন ধুলিয়া ধুলতে ৰগৰ ঘৰেনো কইনা বাবা নাচনি কুমলীয়া ঘৰেনো কইনা বাবা নাচনি কুমলীয়া আই ঐ দেহি নাচোতে নাচনিৰ লাগিব ভাগৰ নাচোতে নাচনিৰ লাগিব ভাগৰ ও দেহি ফুলিছে ধান ধুনীয়া নাচনি নকৰা বেজাৰ ও দেহি ফুলিছে ধান ধুনীয়া নাচনি নকৰা বেজাৰ মৰমেৰে মাতিবা চকুলে চাই হাঁহিবা মৰমেৰে মাতিবা চকুলৈ চাই হাঁহিবা আই ঐ দেহি তেহে ভাল লাগিব নাচনি আমাৰ তেহে ভাল লাগিব নাচনি আমাৰ দেহি ফুলিছে জবা ধুলিয়া নাচনি কেদিনা যাবা কাষলে গৈ সুধিবা কিহতনো বেয়া পালা কাষলে গৈ সুধিবা কিহতনো বেয়া পালা আই ঐ দেহি নাচনিৰ ভাগিব জগৰ তেতিয়াহে নাচনিৰ ভাগিব জগৰ তেতিয়াহে নাচনিৰ ভাগিব জগৰ Na